हेलो फ्रेंड আজি মই ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰিছো এতিয়া মই আছো পথাৰত আজি মই ধান লগাব আহিছো মামাহতৰ পথাৰত এয়া চাওক ইয়াৰ পৰা মই ভিডিওটো আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকৰ সকলোৰে খবৰ ভাল মোৰো ভালে আজি মই আপোনালোকক দেখুৱাম পথাৰৰ ধান ৰুৱা বুৱাৰো পিহি ধান ৰুই আছে এতিয়া আমিও ৰুম আৰু আপোনালোককো দেখুৱাম আৰু আজি ইমানে গৰম ইমান সূৰ্য দেৱতাই ইমান ৰদ দিছে ভগৱানে জানে আৰু কিমানখিনি ৰুব পাৰো হেতু ভগৱানেহে জানিব আৰু এতিয়া নামো আৰু নহলে আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব আমি কেনেকুৱাকে ধান ৰু হেয়া আপোনালোকক মই দেখুৱাই থাকিম ইটা মই ধান লগাম কেমেৰামেন মই হাজিৰা দিব পাব বৰখাই মোক কেমেৰামেন লাইনছে লগাই যোৱা Boie Jai Mayahani tai Ubhoti Bare bare sai Koye jai Kane kane tai Hridoyo Thikona di jai Tumi aka fagunor dore মুখ পলা খরঙেৰে তুমি ঢাকা ঘূৰ দৰে নিয়ৰৰ চাদৰেৰে এইফালে আমাৰ ৰোৱনী কেইজনী ধান ৰুই আছে সেইজনী হৈছে আবু এজনী হৈছে পিহি এজনী হৈছে মামী আৰু এজনী হৈছে মামী আৰু ধান লগাব নাজানো বুলি কিন্তু মই ধান লগাব জানো মই লগাই আছো ৰুইছো আৰু এনেকৈ লাহে লাহে শিকি আছো আৰু ইমান এক্সপাৰ্টো নহয় লাহে লাহে শিকি আছো তেতিয়াহে ছোৱালী মানুহ হৈ যেতিয়াখন চব কাম শিকিবতো লাগিবই সেইবাবে ময়ো ধান ৰোৱা শিকি আছো দৰে আহি দিয়েহি তোমাৰে বতৰা বুৰো উকা সপোনৰ আকাশত দিয়ে বাৰিষাৰ দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষণ মনৰে কথাবোৰ মনতে হাচিলো ধীৰে তোমাক কবলে উকা জীৱনৰ য'ত ভাৱনা এতিয়া আমি লগাই আছো আৰু বহুত গৰম পৰিছে আৰু আপোনালোকেতো জানে আজি বহুত সূৰ্য দেৱতা বহুত মানে আজি একেবাৰে দিছে ধামাকাদাৰ মানে এতিয়া আমি লগাইছো ইফালে আছে ইয়া আমাৰ ৰোৱনী বাইদেউ আৰু সেইফালে মামীহঁতে ৰুই আছে আৰু যিহেতু বহুত গৰম পৰিছে সেইবাবে আমি কি কয় মানে এইখিনি অলপমান বাঁহ গছ আছে ইফালে দেখিছে আপোনালোকে এইবিলাক বাঁহ গছ আছে তো এইখিনি অকণমান ছায়া হৈ থাকে সেইবাবে আমি ছায়াখিনিতে আমি ৰুই আছোঁ আৰু আমি দুজনে আৰু মামীহঁতে সিফাল চাইডত ৰুই আছে এনেকৈ লগাই আছোঁ আৰু আপোনালোকে দেখিছে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে এতিয়া আমি লগাই আছোঁ আৰু অকণমান আৰু 1-2 ঘণ্টামান লাগিব চাগে এতিয়া অকণমান টাইম ৰেষ্ট লৈ লৈছোঁ ইমান গৰম আৰু ইফালে আমাৰ ৰোৱনী কেইজনী ৰুই আছে ৰেষ্ট লৈ লৈ আৰু যিহেতু বহুত গৰম পৰিছে সেইকাৰণে অকণমান ৰেষ্ট লৈ লৈছোঁ আৰু অলপমান এতিয়া বতৰটো ঠাণ্ডা পৰিছে সেইকাৰণে অকণমান টাইম ৰেষ্ট লৈ লৈছোঁ আৰু অলপ আছে ৰুবলৈ সেইখিনি ৰুই ল'ব লাগিব আৰু ইফালে মামীহঁতে ৰুই আছে সেই চাওক মামী আছে মাহঁতে এনেকৈ ৰুই আছে আৰু আমি অকণমান টাইম ৰেষ্ট লৈ লৈছোঁ আমি দুজনে অকণমান টাইম ৰেষ্ট লোৱাৰ পিছত এতিয়া আমি আকৌ লগাব লাগিব তো এনেকুৱা আৰু ইমান গৰম আজি গৰমত কি হৈ গৈছোঁ
সূৰ্য দেৱতা প্ৰকাশ হৈ ৰহা হে দেখো দেৱতা প্ৰকট হৈছে মাত্ৰ ইমান গৰম আজি এদিন ধান লগাই হালত খৰাব আৰু বেলেগৰ দৰে সদায় সদায় ৰুব আহিলে কি গতি হ'ব বাৰু আমাৰ ধান ৰোৱা হৈ গ'ল আৰু অলপ আছিল সেইখিনি মামীহঁতে মাহঁতে ৰুই আছে আৰু এতিয়া আমি যাওঁ আৰু এইখিনি আজিলৈ বাই বাই ধান ৰোৱাখিনি বাই বাই দিছে আপোনালোকক বাই বাই দিয়া নাই এতিয়া গৈ আছোঁ আৰু ইমান গৰম দিছে আৰু এতিয়া আমি গৈ আছোঁ হাবিৰ মাজে মাজে মানে কি কয় সিহঁতৰ পথাৰলৈ অহা ৰাস্তাটো মানে পূৰা হাবি হৈ গৈছে এতিয়া আমি গৈ আছোঁ এতিয়া আমি অকণমান টাইম গছৰ ছাঁত ৰেষ্ট ল'ম তো আমি গৈ আছোঁ SSB ওচৰতে আমি গৈ আছোঁ মামাহঁতৰ দোকানলৈকে মামাহঁতৰ দোকানৰ সেইখিনিতে অকণমান টাইম ৰেষ্ট ল'ম আৰু ঠাণ্ডা চাণ্ডা কিবা কিবি খাম আৰু হয় এতিয়া আমাৰ পাৰ্টি হ'ব ধান ৰুই হোৱাৰ পাৰ্টি দিছে ঠাণ্ডা ভালে আছে পেটিছ এতিয়া আমি খাম আৰু ইয়াত আছে বুট তামোল পাণ ইমান ঠাণ্ডা বটল আৰু ইয়াতে আছে মাছ এইটো মায়ে আৰু মই মাছ ধৰিছিলোঁ কিন্তু মাছ ধৰাখিনি দেখাব নোৱাৰিলোঁ এতিয়া মায়ে এতিয়া খুলিকে দেখাব দেই মাছখিনি দেচোন মা খুলি এইখিনি মাছখিনি মায়ে আৰু মই ধৰিছিলোঁ কিন্তু মই পিঁয়াজ কাটি আছে পিঁয়াজ জলকীয়া মামীয়ে এয়া আজি আমাৰ খানা ঠাণ্ডা আৰু এইফালে আছে এইটো পেটিছ আৰু বুট আৰু এইফালে আছে ঠাণ্ডা আমি এনেকৈ আজি আমি খাই আছোঁ পেটিছ আৰু এইফালে আছে আৰু এইফালে এনেকৈ খাই আছে এইটো আমাৰ মায়ে ইমান গৰম সেইকাৰণে ঠাণ্ডা খাই আছে তেনেহ'লে আমি খাই লওঁ আজি পাৰ্টি হালোৱা পাৰ্টি হৈ আছে ঘৰত গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আন এটি নতুন ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু মই হাতত বস্তু লৈ আছোঁ মানে মই সেইকাৰণে বাই বাই কৰিব নোৱাৰোঁ আৰু এতিয়া বহুত ৰ'দ দিছে গৰমো লাগিছে সেইকাৰণে মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰিছোঁ তেনেহ'লে বাই বাই